ৰাতিপুৱাই দেউতাই মোলৈ এটা বস্তু আনিছে আৰু বস্তুটো কি দেখি হয়তো গম পাইছেই। আচলতে মই দেউতাক বহুত দিনৰ আগৰ পৰাই কৈ আছিলোঁ যে লৈ আহিবা। শুনিছোঁ ইয়াৰ ঠাৰিখিনি হেনো ভাজি খায়, সেয়েহে ময়ো ট্ৰাই কৰিম বুলি ভাবিলোঁ। সেয়েহে মই দেউতাক ক'লোঁ আৰু দেউতাই আজি ফাইনেলি লৈ আহিলে। আৰু ফুলপাহ চাওকচোন, দেখিবলৈ ইমান মৰম লাগিছে। আৰু এইটো চাওক, একেবাৰে টিকলু ফুল। কেইদিনমানৰ পাছত এইটো হয়তো ফুলিলেহেঁতেন। আৰু বাকী কেইটা হৈছে মকুৱা, এইকেইটা হেনো খায়। সেয়েহে ময়ো ট্ৰাই কৰোঁ বুলি ভাবিলোঁ। আৰু ইপিনে মায়ে ধুনীয়াকৈ গুচাই দি আছে মোক খাবলৈ। সৰুতে খাইছিলোঁ যদিও টেষ্টটো ইমান মনত নাই, সেয়েহে আকৌ এবাৰ ট্ৰাই কৰিম বুলি ভাবিলোঁ। সেয়েহে মায়ে মোক ধুনীয়াকৈ গুচাই মেলি দিলে আৰু মই খালোঁ। ইয়াৰ টেষ্টটো কেঁহা তিতা লাগে, কিন্তু খোৱাৰ পাছত মুখখন একেবাৰে মিঠা মিঠা লাগে। যদিহে ইয়াৰ গুটিখিনি ৰঙা ৰঙা ওলায় তেনেহ'লে বেছি কেঁহা লাগে অলপ। ৰঙাটো খাই বেছি ভাল নালাগে, কিন্তু এই কলাটো খাই ভাল লাগে। গাঁৱত থকা মানুহবোৰে হয়তো খাই পাইছেই। আৰু এইকেইডাল ঠাৰি মায়ে কাটি থৈ দিছে, মই ধুনীয়াকৈ বনাম। ৰেচিপিটো অলৰেডি আপলোড কৰি লৈ চাই ল'ব।